Hello everyone. কেনে আছে নিশ্চয় ভালে আছে নহয় জানো আজি আমি এতিয়া বাড়িৰ মাজতে আছো আজি আসলতে এটা ৰেচিপি দিম বুলি ভাবিছো নতুন ৰেচিপি দাইলৰ লগত কণীৰ দম বনাম বুলি ভাবিছো দাইল আৰু কচুৰ লগত আগতে বাৰু আপোনালোকে খাইছেনে দাইল আৰু কচুৰ লগত কণী দম যদি খাইছে প্লিজ কমেন্ট কৰিব আৰু ভাবিলো আজি নতুনকৈ বনাইছো যেহেতু আপোনালোকৰ লগতো শেয়াৰ কৰো আৰু ভিডিওটো কিন্তু হেখলৈকে চাব দেই তেতিয়াহে গম পাব কেনেকৈ বনাম নহয় জানো অৱশ্যে কণী দম সকলোৱে জানে বনাবলৈ তথাপিও কচুৰ লগত বনাইছো কাৰণে আপোনালোকৰ লগত শেয়াৰ কৰিছো আৰু আমাৰ ধুনমাইনা ঐ ধুন এফালে কি কৰিছা তুমি কাম একেবাৰে কাম কৰিছে ঠিক আছে তেন্তে আমি ৰেচিপিটো আৰম্ভ কৰো আৰু চাই থাকিব ভিডিওটো আৰু ভিডিওৰ পৰা আঁতৰি নাযাব কিন্তু একেবাৰে হেখলৈকে চাব দেই প্লিজ এয়া ৰেচিপিটোৰ কাৰণে কি লৈছো এবাৰ দেখাই দিছো এয়া দাইল লৈছো 1 কাপ আৰু এয়া মছলা লৈছো ইয়াত জিৰা আৰু ধনিয়া পাউডাৰ লৈছো 2 চামুচ আৰু ইয়াত তেজপাত লৈছো 3 খিলা আৰু কেঁচা জলকীয়া 3টা আৰু এয়া হৈছে আদা আৰু নহৰু পেষ্ট আৰু এয়া কণী বইল কৰি লৈছো তাৰ পিছত এফালে লৈছো ধনিয়া পাত আৰু এয়া কচু কেইটুকুৰা মান লৈছো বইল কৰি লৈছো কচু আৰু এফালে বিলাহী লৈছো 3টা আৰু পিয়াজ লৈছো এটা তুমি কিন সুই নাথাকিবা এতিয়া আমি কেৰাহীখন পাতি লওঁ কেৰাহীখন পাতি দিছো কি কৰিছা তুমি ধনিয়া ছিঙিছা যেনে তেনে জুইকুৰা জ্বলিছে আৰু ভালকে কোৱা আকৌ আপোনালোকে চাই থাকক এতিয়া তেলখিনি গৰম হোৱাৰ পাছত এনেকে ডিমকেইটা ফ্ৰাই কৰি ল'ব এইখিনি কালাৰটো উঠাৰ পাছত এইখিনি এতিয়া কাঢ়ি দিব লাগিব নমাই থম এইখিনি এতিয়া পিঁয়াজখিনি দি দিছো অকণমান ৰঙা হোৱালৈকে ভাজি থাকিব লাগিব আৰু লগত নহৰু পেষ্ট দি দিছো আৰু মছলাখিনি তেলতে দি দিছো তেজপাত দিছো তেলতে এনেকৈ অলপ ভাজি থাকি তাৰ পাছত আমি বিলাহী কেঁচা জলকীয়া 2টা দি দিছো আৰু এতিয়া পিঁয়াজখিনি ৰঙা হয় এতিয়া আমি ইয়াত বিলাহীখিনি এড কৰি দিম আৰু এনেকৈ বিলাহীখিনি সম্পূৰ্ণ সিজালৈকে ভাজি ল'ম আমি এতিয়া বিলাহীখিনি আধা সিজা হৈ থাকোঁতে আমি ইয়াত কচুখিনি মিক্স কৰি দিম ইয়াত কচুখিনি মিক্স কৰি দিছোঁ চবেই আলুৰ লগত বনাই খাই থাকে নহয় জানো এবাৰ কচুৰ লগত বনাই খাবচোন কেনেকুৱা লাগে এতিয়া বিলাহীখিনি আৰু কচুখিনি প্ৰায় ভজা হৈ গ'ল এতিয়া এইখিনি আমি নমাই লৈ দাইলখিনি তাৰপিছত এখন কেৰাহীত আমি আকৌ এনেকৈ তেল দিব নালাগে দাইলখিনি আমি সিজাই ল'ম
দাইলখিনি সিজাই লোৱাৰ পাছতে বাকী সকলো বস্তুখিনি আমি দি দিম। দাইলখিনি সিজিবৰ কাৰণে গৰম পানী দিয়া হয় যাব। গৰম পানী দিলে অলপ সোনকালে সিজে। এয়া বিলাহী আৰু কণী ভাজি মেলি আমি থৈ দিছোঁ নমাই। চাওকচোন বাৰু কালাৰটো কিমান ধুনীয়া হৈছে। আৰু দাইলখিনি সিজাৰ পাছত আমি এইখিনি দাইলত দি দিম। এতিয়া খানা বনি আছে আৰু ভাবিলোঁ অকণমান বহি লওঁ। কি কৰিছে আকৌ? আৰু বহুত ধুনীয়া গান এটা মনত পৰিছে। এইফালে খানাও সিজি আছে আৰু ভাবিলোঁ এনেই গান এটা মনলৈ আহিছে, অলপ গুণগুণাই দিওঁ। লাগি ৰৈ ৰৈ চাম তই মানা কৰিলে, মই মতে চুমাতি দিম তই ৰঙা চিঙা পৰিলে, খঙত হ'লেও হাঁহি দে মই তোলৈ চাই সুখী হ'ম, মই অভিমানী হ'লেও অভিমান নহ'ব কম। জানো কেনেকুৱা লাগিলে গানটো শুনি। এতিয়া দাইলখিনি সিজিলে, এতিয়া ধনিয়া পাতখিনি মিক্স কৰি দিছোঁ আৰু লগতে কণী আৰু বিলাহী মিক্স কৰি দিম। কচু, কণী আৰু বিলাহী একেলগে চব মিক্স কৰি দিছোঁ। অকণমানো লাগি থাকিব দিয়া নাই, দেখিছে নাই কাঁহীখনত। ধোঁৱা বেছি ওলাইছে ন। এয়া চাওকচোন বাৰু কিমান ধুনীয়া লাগিছে দেখিবলৈ। অকণমান উতল আহক আৰু তাৰপিছত আকৌ নমাই থৈ দিম। এয়া এতিয়া কচু, দাইল আৰু বিলাহীৰ লগত আমাৰ কণী দম হৈ গ'ল। দেখিবলৈ সঁচাকৈ কালাৰটো বহুত ধুনীয়া হৈছে, কিন্তু ইয়াত কেমেৰাত ইমান ভালকৈ অহা নাই কিয় জানো। ঠিক আছে, আমি এতিয়া উলিয়াই এতিয়া আমাৰ থালি ৰেডি হৈ গ'ল। এয়া আমাৰ থালি ৰেডি হৈ গ'ল। তাইখিনি বেলেগ, বেছি জলকীয়া দিয়া নাই। তাৰপিছত অলপ টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছেনো। সঁচাকৈ বহুত ধুনীয়া হৈছে খাবলৈ, বহুত ভাল লাগিছে খাবলৈ। আপোনালোকে বনাই খাই চাব এবাৰ, ট্ৰাই কৰি চাব কেনেকুৱা লাগে। আৰু ধুন খাই আছা? কেনেকুৱা লাগিছে কৈ দিয়া। মজা? টিকলি হেৰিটো চক খোৱা ষ্টাইল। এতিয়া খাই মেলি হৈ গ'ল আৰু ভিডিঅ'টো আজি ইয়াতে সামৰো বুলি ভাবিছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। কৈ দিয়া কথা প্লিজ ছাবস্ক্ৰাইব কৰিব কৈ দিয়া। নকয় আৰু তাই খোৱাতহে লাগিছে তাই নকয়। নকয় নাখায়। এতিয়া বাই বাই কৈ দিয়া আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। আৰু এতিয়া বাই বাই।